স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈ আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে মহা অষ্টমী, সেইবাবে আমি এনেকৈ সাজি কাচি ওলাইছোঁ। এতিয়া আমাৰ ওচৰতে দুৰ্গা পূজা হয়, তাত আমি যাম আৰু কোন কোন যাওঁ, কেনেকৈ যাওঁ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। এতিয়া যাব ওলাইছোঁ এনেকৈ। বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমীয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা নাইবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায় আৰু এয়া আমি আহি পালোঁ নাম প্ৰসংগ চলি আছে ইয়াতে। একাজলি সপোনে তোমাৰে নাম চিঞৰে তোমাৰ সমান হ'ব তুমি জানে বুজানে অবুজন হিয়াতে তোমাৰে কাহিনী ভাল পাওঁ বুলি এবাৰ আৰু এয়া মেখেলা চেখেলা দাঙি বৰষুণৰ মাজত এনেকৈ আমি বাবু আৰু মই অলপ কিবা কিবি কিনিব আহিছোঁ। ৰবি হাততে হাত ধৰি চোৱানা সপোনতো পৃথকতো তুমি তুমি জানা আৰু এইবোৰ বস্তু দেখি একদম সৰু কাললৈ মনত পৰি গ'ল। আৰু কেনে পালে ভিডিঅ'টো চাই আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু পূজা ভালদৰে চোৱা নহ'ল, এয়া বৰষুণৰ মাজে মাজে আমি আহিলোঁ।